আজি বছৰেকৰ বিহু বুলি ঘৰখনত একো এটা বস্তু নাই, নাই যি নাই গুড় অকমানো নাই হেৰৌ। গধূলিকে সেই তুলসীৰ তলত প্ৰসাদ মুঠি দিবলৈও আনিব নোৱাৰা অৱস্থা হৈ গ'লো। ইমানেই দৰিদ্ৰ হৈ গ'লো। আগতে এখেতে যেনে তেনে প্ৰসাদ কেইটামান হ'লেও যোগাৰ কৰে, সু পিঠা পনা এটা হ'লেও যোগাৰ কৰি মেলি দিয়ে, মই বনাওঁ। কিন্তু এতিয়া দেখোন তেখেত বিচনাত পৰি আছে। কোনো ফালৰ পৰা একোৱেই মিলাব পৰা নাই। হাতত পইচা পাতি এটকাও নাই। কি কৰোঁ? লোকৰ সেয়া তুলসীৰ তলত ইমান ধুনীয়াকৈ সজাইছে, আমি তুলসীৰ তলত চাকি এগছ দিবলৈও আনকি মিঠাতেল এটোপালো নাই। কি কৰোঁ? হে ভগৱান, ইমান দুখীয়া কৰি তুমি দিলানে আমাক? আজি বছৰেকৰ বিহু বুলিও তোমাৰ ওচৰত চাকি এগছ জ্বলাবলৈ মিঠাতেলো নাই। কি কৰোঁ মই এতিয়া ভাবিয়েই পোৱা নাই। মা, আজি বিহু বুলি গম পোৱা নে নাই? আনকি এইবাৰ দেখোন ইমান ধুনীয়াকৈ উলহ মালহেৰে কাতি বিহুটো আমি উদযাপন কৰোঁ। এইবাৰ কি হ'ল মা? একো এটা দেখোন গোটোৱা নাই। কালিৰ পৰা মই ভাবি আছোঁ, ঘৰখনত একো এটাই নাই বনাবলৈ। কি কৰোঁ মা? ৰাতি সেই তুলসীৰ তলত মাহ প্ৰসাদ কেইটা দিবলৈও দেখোন আমাৰ হাতত একোৱেই নাই। কি কৰা যায় মা? দেউতাৰ এক্সিডেণ্টৰ পাছৰ পৰাই ঘৰখন থান বান হৈ গ'ল মাজনী। সেয়াহে ডক্টৰে দেউতাক কাম কৰিবলৈ হাক দিছে। কি কৰোঁ চাচোন, ঘৰখন চলাই বৰ টান হৈ পৰিছে। উপায় নোহোৱা হৈছে। কাতি বিহুটো পাতিবলৈ মন গৈছে, প্ৰসাদ কেইটামান সেই তুলসীৰ তলত দিবলৈ মন গৈছে। কিন্তু কি কৰিবি, আমাৰ লেখীয়া মানুহে সেইবোৰ পতা দূৰৰে কথা অ'। ঘৰত মিঠাতেল অকণো নাই, গুড় অকণমানো নাই। কিবা এটা যে বনাম, কিবা এটা যে খাম বুলি ক'বলৈও চাউল কেইটাৰ বাদে একোৱেই নাই দেখোন ঘৰখনত। কি কৰোঁ কচোন, কেনেকৈ পাতোঁ? আমাৰ লেখীয়া দুখীয়া মানুহৰ এই বিহু পূজা এইবোৰ আহিলে কিবা দুখেই লাগে। সেইদিনাখনি সেই পূজা গৈছেহে, কাপোৰ এযোৰ ল'বলৈ নাপালোঁ এইবাৰ। ইমান এইবাৰ বেয়াকৈ গৈছে নহয় দিনবোৰ, ক'বই পৰা নাই। আৰু যে কি হ'ব আৰু। তাকেইতো অ' মা, ভগৱানেনো আমাক কিমান পৰীক্ষা চাব হা? আমাৰ লেখীয়া দুখীয়া মানুহৰ কাৰণে সঁচাকৈ বিহু পূজা এইবোৰ বৰ বিষ হৈ আহে। কি কৰিম মা, গাঁৱৰ প্ৰত্যেক ঘৰ মানুহেতে তুলসী বেটীটো ইমান ধুনীয়াকৈ বনাইছে, সজাইছে, পৰাইছে। মোৰো বৰ মন গৈছে অ' মা, মই তুলসীজোপা ধুনীয়াকৈ তলখন মুচি পেলামগৈ দিয়া। তাতে ৰাতিলৈ চাকি এগছকেই দিব লাগিব। ৰ'বা, ময়ে কিবা এটা কৰিব লাগিব মা। মাজনী, তইনো কি কৰিবি অ'? মোৰ সাঁচি থোৱা পইচা কেইটকামান আছে, তাৰে 100 টকা এটা দিওঁ। তই যি পা তাকেই লৈ আনগৈ। বিহু বুলিতো অন্ততঃ দেউতাৰ মুখৰ আগত চাহ অকণ দিবলৈতো কিবা এটা আনগৈ। যা, মই তোক পইচা কেইটকা দি পঠাওঁ। তাকেই তোমা, দিয়া, যি আছে তাকেই দিয়া। মোৰো হাততো খুচুৰা কেইটকামান আছে। ৰাতি চবৰে ঘৰ পোহৰ হ'ব, আমাৰ ঘৰ অন্ধকাৰ হ'লে দেখিবলৈ ভাল নালাগিব নহয়। দিয়া, মই যি পাওঁ তাকেই লৈ আনিমগৈ। মাজনী, দেউতা আজি ভালে থকা হ'লে কিমান কত কৰিলেহেঁতেন। কিন্তু ভগৱানে। হ'ব দিয়া মা, দুখ কৰি নাথাকিবা। ৰাধা, ইমান খৰধৰকৈ কলৈ যাওঁ? পিছে তহঁতৰ ঘৰত বিহু পাতিছনে নাই? বৰ্তা, আপুনি মাতি আছিলে বুলি মই শুনাই নাছিলোঁ। মানে মই এই দোকানৰ পৰা আহোঁগৈ। বিহুনো কিনো আৰু আমাৰ লেখীয়া দুখীয়া মানুহৰ বাবে বৰ্তা। আৰে, কিয় তেনেকৈ কৈছ? বিহুটো আমাৰ উৎসৱ হা? বিহুটোক তেনেকৈ ক'ব নাপায় নহয়। বিহুটো সকলোৰে বাবে আহে, ধনী দুখীয়া বিচাৰ কৰি নাহে নহয়। পিছে তহঁতৰ ঘৰত বিহু নাই গোটোৱা নেকি? নাই অ' বৰ্তা, দেউতাৰ এক্সিডেণ্টৰ পাছৰ পৰা আমাৰ ঘৰখন চলিবলৈ বৰ অসুবিধা হৈছে। সেইকাৰণে বিহু ইমান পতা নাই। এই মাহ প্ৰসাদ কেইটামান নিবলৈ আহিছোঁ দোকানলৈ। গধূলিকে নহ'লে চবৰে ঘৰতে দিব, আমাৰ ঘৰত নিদিলে ভাল নালাগিব যে, সেইকাৰণে। হওক দে, পিছে গধূলিকে আহিম আকৌ খাবলে। আৰু এটা কথা নহয়, এই মাৰক কবিগেচোন, কাইলৈ বা পৰহিলে তহঁতৰ ঘৰলৈ আলহী আহিব, মানে তোক চাবলৈ। তই মাক কবিচোন দেই কথাষাৰ। হ'ব দিয়ক বৰ্তা, ক'ম বাৰু। মই এতিয়া যাওঁ, মোৰ দেৰি হৈছে। সঁচাকৈ ইহঁতলৈ বেয়াই লাগে। ছোৱালীজনী বিশেষকৈ বৰ মৰম লগা, তাইৰ কথা বতৰাবোৰ ভাল লাগে। তাই ডাঙৰক সন্মান কৰিব জানে। কিন্তু বাপেকটোহে সেই মদাহী হৈ পেলাই সেইদিনাখনি এক্সিডেণ্ট হৈ এতিয়া ঘৰত পৰি আছে। সি মদ খাব পাৰে, কিন্তু উপাৰ্জন বৰ ভালকৈ কৰি আছিলে। এতিয়া সিহঁতৰ ঘৰখনত উপাৰ্জনৰ পথ নোহোৱাই হৈ গ'ল। কেনেকৈ কি কৰিছে একমাত্ৰ ভগৱানেহে জানে আৰু। ছোৱালীজনীক চাবলৈ আহি পেলাই সেই বাপেকৰ বাবেই সকলোৱে ভাঙি থৈ বিয়াখন ভাঙি থৈ গুচি যায়।
এইবাৰ আৰু ভগৱানে তাইক চকু মেলি চালেই হ'ল আৰু দেই। ভগৱান, তুমি চকু মেলি চাবা এই ৰাধাক যাতে এইবাৰ বিয়াখন দিব পাৰো। মা, অ মা, এইফালে আহাচোন। মাক সোনকালে কথাটো কওঁ, নহ'লে আকৌ আলহী কাইলৈ বা পৰহিলৈ আহিব বুলি কৈছে। ঘৰখন ভালকৈ চাফ চিকুণ কৰি ৰাখিব লাগিব। মা আহিলেহে কথাবোৰ ভালকৈ ক'ব পৰা যাব। কি হ'ল, ইমানকৈ কিয় চিঞৰি আছিলি কচোন? মা, মহেশ বৰ্তাক বাটতে লগ পাইছিলো। তেওঁ বিহু পতা নপতা কথা সুধিলে। তাৰ পাছত কৈছে বোলে কাইলৈ বা পৰহিলৈ তোক চাবলৈ মানুহ এঘৰ অহা কথা আছে, তই মাৰক কবিগৈ এনে বুলি বৰ্তাই কৈ পঠাইছে। হয় নেকি? চাবলৈ আহোঁতেনে মানুহ আহে, কিন্তু পাছতহে একো এটা নকয়, বিয়া নেপাতো বুলি কয়। কি কথা কি বতৰা সেই মানুহবোৰেহে জানে আৰু দেই। আমাৰ লেখীয়া দুখীয়া মানুহক সেই ঠগিবলৈ আহে নে কিয়ে নে নাজানো আৰু। হ'ব দেচোন বাৰু, আহিবলৈ দে। তোমালোকৰ চাগে চলা বৰ অসুবিধা হৈছে নহয়নে? ময়ো এইকেইদিন কামলৈ যাব পৰা নাই। ডক্তৰে দেখোন সেয়া হাগেই দিছে। কি কৰোঁ বাৰু? হ'ব দিয়কচোন, ভগৱানে চলাই আছে নহয়। আপুনি মুঠতে ভালদৰে সুস্থ হৈ লওক, তাৰ পাছত সেইবিলাক কামৰ বনৰ কথা চিন্তা কৰিব। আৰু হেৰি নহয়, আজি কাতি বিহু নহয়, সেইকাৰণে মই আপোনাৰ গা পাটো ধুৱাই মেলি সেই চুৰিয়া চোলা পিন্ধাই মেলি এইখিনিতে বহুৱাই থৈছোঁ। আবেলি হ'বই হ'ল, তুলসীৰ তলত সেই প্ৰসাদ কেইটামান দিব লাগিব নহয়। মই সাউতকৈ গাটো তিয়াই আহোঁগৈ, তিয়াই পেলাই মাহ প্ৰসাদকেইটা ধুব লাগিব। আৰু এটা কথা নহয়, আমাৰ হেনো ৰাধাক চাবলৈ সেই চহৰৰ পৰা কোনোবা ধনী ঘৰৰ মানুহ আহিম বুলি কৈছে। কি হয় নাজানো আৰু, সেই আগৰ কিবাৰো সেই তেনেকুৱাই। তাইক পচন্দ হয়, ঘৰখন দেখি পেলাই নিনো বুলি কয়। সেইটো মানুহৰ কিয় ভুল ধাৰণা বাৰু? ঘৰখন ছোৱালীজনীয়ে লৈ নাযায় নহয়, ছোৱালীজনীহে যাব। ছোৱালীজনী চৰিত্ৰ পাতি ভাল হ'লেই হ'ল, নহয়নে বাৰু? মানুহবোৰে সেইবোৰ নাচায়, মুঠতে ঘৰখন দুখীয়া আমুক তামুক কয়, এইবোৰহে চায়। কি যে হ'ব নহয়। যোৱা কিবাৰৰ গতে নহ'লেই হ'ল আৰু, পচন্দ কৰি পেলাই নিনো বুলি ক'লে। এইবাৰ ৰাধাই বৰ ফূৰ্তি পাইছে, কাৰণ তাইৰ লগৰবিলাক বিয়া হৈ গুচিয়ে গ'ল নহয়। তাই আৰু গাঁওখনত অকলেহে আছে। সেইকাৰণে এইবাৰ ভগৱন্তক মই খাটিছোঁ আৰু, ভালকৈ হ'লেই হ'ল আৰু, বিয়াখন মানে হ'লেই হ'ল আৰু। ভালেই হৈছে, হওক দিয়া, হ'ব যেন লাগিছে এইবাৰ। হেৰি নহয়, বিহু বুলি দেখোন এইবাৰ পিঠা পনা এটাও নুপুৰিলা, একো এটা যোগাৰ নকৰিলা কেলেই? পিঠা পনা পুৰিবলৈ ক'ৰ পৰানো চাউল আনো কওকচোন? ঘৰত সেই ভাত খোৱা চাউলকেইটা বাদে একোৱেই নাছিলে। এতিয়া সেই ৰাধাই কেইটামান বজাৰ কৰি আনি দিলতহে শান্তি হেৰৌ। হ'ব ৰ'ব, মই এই পিঠাগুড়ি কেইটামান আনি পেলাই তিয়াই থৈছোঁহি, তাকে পিঠা কেইটামান বনাই দিম, চিন্তা নকৰিব। হ'ব দে তেতিয়া যা, তই গাটো ধুই আহগৈ। আবেলি হ'বই হ'ল নহয়, যা যোগাৰ কৰিবই হ'ল। যা। মই সকলো গম পাইছোঁ, মোক নক'লেও হ'ব। তহঁতে মই মনত কষ্ট পাওঁ বুলিয়ে তেনেকৈ কৈছ নহয়নে? মই তহঁতৰ কথা বুজি পাওঁ। এইবাৰ ৰাধাৰ বিয়াখন হ'লেই হ'ল আৰু। মই কামলৈ যাব নোৱাৰা বাবেই আজি ঘৰখনত বিহু বুলি একো এটা যা যোগাৰ নাই। ভগৱানে মোকহে এনেকুৱা কৰিবলৈ পালে। ঘৰখনৰ উপাৰ্জনকাৰী ময়ে আছিলোঁ, মোকেই মাৰি পেলালে ভগৱানে। কি যে হ'ব নহয়, কি কৰোঁ? ৰাধা, কলৈ গৈছিলি তই? দেউতা, আজি কাতি বিহু নহয়, তুলসীৰ তলত কেলে শৰাই এখন দিব নালাগিব জানো? শৰাই বস্তুকেইটা মাক আনি দিলোঁ। সেই নাৰিকল এটা, কল, নহ'লে শৰাইখন আধৰুৱা যেন লাগে নহয়। সেই বুধেশ্বৰ বৰ্তাহঁতৰ ঘৰৰ পৰা গৈ পেলাই নাৰিকলে কলে লৈ আহিলোগে। ভালেই কৰিলি, তোৰ চাগে বৰ কষ্ট হৈছে নহয়নে মাজনী? মোৰ এতিয়া চাচোন, ভৰিখন ভগা গুণেই কলৈকো যাবই নোৱাৰো। তয়ে এইবিলাক গোটাই মেলি কৰিছ যে, হওক দে। ভগৱানে মোকহে এনেকুৱা কৰিলে অ'। নাই দেউতা, কিহৰ কষ্ট? একো কষ্ট হোৱা নাই। হ'ব দিয়া, তুমি দুখ নকৰিবা। ভগৱানে আমাক চলাই আছে নহয়, তেনেকৈ চলাই থাকিব। তুমিনো কিয় দুখ কৰিছা? আৰু আজি তুমি গা পা ধুই মেলি বহি আছা, ইমান ভাল লাগিছে। ৰ'বা, ময়ো সেই মাৰ লগত লাগি মেলি শৰাইখনৰ যা যোগাৰ কৰোঁগৈ। তুমি বহি থাকা। চাহ অকণ খাবা নেকি দেউতা? হ'ব দে মাজনী, চাহ পিছে পৰে খাম। তহঁতে কামত লাগগৈ যা। ঠিক আছে দেউতা। আজি মোৰ এনেকুৱা অৱস্থা গুণে ছোৱালীজনীয়ে তিলৌকে ঘৰে ঘৰে ঘূৰি ফুৰিব লগা হৈছে বস্তু বিচাৰি। বেয়াও লাগিছে, দুখো লাগিছে, কিনো কৰোঁ আৰু। হে ভগৱান, এইবাৰ তুমি চকু মেলি চাবা আৰু ছোৱালীজনীক, নহ'লে তোমাৰ ওপৰত বিশ্বাস মোৰ হেৰাই যাব। কৃষ্ণ, আমি এতিয়া প্ৰাৰ্থনাটো কৰিম দেই। ব্ৰহ্মায়াদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া হয় জামাজে আশয় ঘুমতি যাই, তুমি
সনাতন ৰাম 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 মায়া হৈ যামাজে আশ্ৰয় গুমতি যায় কৃষ্ণ নাজানো বাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভৈৰো চৰণত মোৰ গতি হাৰিৰে উচিত ৰাম মোৰ গতি হাৰিৰে উচিত কৃষ্ণ 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 বছৰটো যে যাতে ভালে কুশলে নিবাৰ ভগৱন্তৰ ওচৰত এই প্ৰাৰ্থনা কৃষ্ণ 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 বছৰটো যাতে গৃহস্থক ভালে কুশলে প্ৰভুৱে নিয়ে তাকে আমি প্ৰাৰ্থনা কৰিছো প্ৰভুৰ চৰণত কৃষ্ণ 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 এইবাৰ আমাৰ ৰাধা বাজনী বিয়াখন খাব পালেই হ'ল আৰু প্ৰভু তুমি তেওঁক কৃপা কৰিবা কৃষ্ণ 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 আমাৰ চেনেলটোৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আহিবলগীয়া দিনবোৰ যাতে ভগৱন্তই আপোনালোকক ভালে কুশলে নিয়ে তাৰ বাবে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কৃষ্ণ 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 সেই তুলসীৰ তলতে ভগৱন্তক এটাই প্ৰাৰ্থনা কৰিছোঁ আমাৰ হিয়াৰ আমঠুৰ জুবিন গাৰ্গক অৰ্থাৎ জুবিন দাক ন্যায় দিয়ে যেন তাকেই প্ৰাৰ্থনা কৰিছোঁ জাষ্টিছ ফৰ জুবিন দা ভগৱান তুমি জুবিন দাক ন্যায় দিবা ন্যায় দিবা ন্যায় দিবা কৃষ্ণ কৃষ্ণ কৃষ্ণ